আজি আমাৰ জয়খামদাং মধ্য ইংৰাজী বিদ্যালয়ত শনিবৰীয়া চৰা পাতিবলৈ লৈছোঁ। মই শনিবৰীয়া চৰাত উপস্থিত থকা আমাৰ শিক্ষক শিক্ষয়িত্ৰী আৰু অভিভাৱক ছাত্ৰ ছাত্ৰীসকলক এনেকৈ সজ্জিত হৈ অহা দেখিবলৈ পাইছোঁ। ইয়াত আমাৰ বিদ্যালয়ৰ আজি যিহেতু বৰষুণৰ বতৰ, সেয়ে সকলো ছাত্ৰ ছাত্ৰী উপস্থিতি হ'ব নোৱাৰিলে। তথাপিও কম সংখ্যক হ'লেও আজি আমি আমাৰ শনিবৰীয়া চৰাটো আৰম্ভ কৰিবলৈ লৈছোঁ। এই শনিবৰীয়া চৰাত আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ যি অংশগ্ৰহণ তাক আমি দেখুৱাম। মই ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি সুধিব বিচাৰিছোঁ, এনেকুৱা শনিবৰীয়া চৰা তোমালোকৰ ভাল লাগেনে? লাগে নাই? ইমান লাহেকৈ ক'লে নহ'ব। এনেকুৱা শনিবৰীয়া চৰা হৈ থাকিলে আমাৰ ভাল লাগে, নহয়? সেইকাৰণে আমি প্ৰতি শনিবাৰে মাহটোৰ প্ৰথম শনিবাৰ, দ্বিতীয় শনিবাৰ আৰু চতুৰ্থ শনিবাৰ, ছেকেণ্ড ছেটাৰডে এণ্ড ফৰ্থ ছেটাৰডে আমি এই শনিবৰীয়া চৰা অনুষ্ঠিত কৰি আছোঁ। গতিকে তোমালোকৰ সকলোৰে এনেকুৱা অংশগ্ৰহণ আমি বিচাৰিম। অকল আমাৰ গান নাচেই নহয়, ইয়াৰ আমাৰ যিবোৰ আনুষংগিক আমাৰ বিদ্যাৰ লগত জড়িত কথা, সেই কথাবিলাক আমি ইয়াত যেনেকৈ কৰিম, যেনেকৈ তৰ্ক প্ৰতিযোগিতা হ'ব, আৰু কি হ'ব, সাধু, কবিতা আবৃত্তি, গীত মাত, চিত্ৰাংকন, কুইজ, এইসমূহ মানে আমি ইয়াতে বিকশিত কৰাৰ এক ব্যৱস্থা কৰিম। গতিকে তোমালোকৰ আমি নিশ্চয় ইয়াত অংশগ্ৰহণ বিচাৰিম। মই আৰম্ভ কৰিব বিচাৰিছোঁ আজিৰ বিহুৰ দলটোত অকণমান যদি কেনেকৈ তোমালোকে নাচিবা অকণমান দেখাই দিয়াচোন, অকণমান। আৰম্ভ কৰা, দীপুৱে আৰম্ভ কৰা, ঢোল আৰম্ভ কৰি দিয়া, উঠা উঠা। অকণমান। আজি আমাৰ বহাগৰ বিদায় দি আমি শিক্ষাবৰ্ষত সোমাই পৰিম। আগন্তুক আমাৰ গুণোৎসৱ আহি আছে। গতিকে আমি ছাত্ৰ ছাত্ৰী সকলোৱে যাতে আমি ইয়াত অংশগ্ৰহণ কৰি আজি আমাৰ বহাগৰ যি আনন্দ আমি ইয়াতে সামৰি আমি আমাৰ শিক্ষাৰ কাৰ্যসূচীত আমি অৱতীৰ্ণ হ'ম। সেয়ে আমি আজি শনিবৰীয়া চৰাটোত বিহুক আজি আমি আদৰি ল'ব বিচাৰিছোঁ। আহা, আহি যোৱাচোন, আহি যোৱা। আৰম্ভ কৰা, আৰম্ভ কৰা। আমি আৰম্ভ কৰিছোঁ। ইয়াৰ পিছতে আমি এনেকৈ কাৰ্যসূচী চলাই লৈ যাম। আমাৰ পৰিচালনাত থাকিব আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকল আৰু আমাৰ অভিভাৱকসকলে এই ছাত্ৰ ছাত্ৰীসকলক সহায় কৰিব। আৰু আজিৰ দিনটোৰ কাৰ্যসূচী এনেকৈ আমি বিহুৰে আৰম্ভ কৰিছোঁ আৰু বিহুৰ নাচ হুঁচৰি এই ধৰণৰ কাৰ্যসূচীৰে আমি আমাৰ কাৰ্যসূচী আগবঢ়াই নিম। মই সকলোলৈ অনুৰোধ ৰাখিম আজি অনুষ্ঠানটো যে আপোনালোকে সুচাৰুৰূপে চলাই লৈ যায়।